ছোৱালী পলোৱাই নিব মনা কৰিছিলো না তোমাক, এতিয়া পাইছা? ভাই 150খন নে কিমানখন বিয়া পাতিছে বোলে। তুমি পাতিবা নেকি? চাম। তুমি চাবা নেকি? এই মই নাচাম, মোৰ আছে। এই মোৰ নাই এতিয়া চাম আৰু অনুপ্লেচ কৰিলো নেকি? একদম ভাল নহয়। হোৱাটছআপ গাইজ এণ্ড গুড মৰ্ণিং। চলি আমাৰ ইউটিউবাৰখিনিৰ কাৰণে গুড মৰ্ণিঙে হয়। গাইজ জবটো বেছি আহি গৈছিলে, মানে আজি এটা একদম ধামাকা কণ্টেণ্ট হ'ব। ভিডিঅ'টো একদম এণ্ডলৈকে চাই দিব, তেতিয়া দেখা হ'ব ভিডিঅ'টো কিহৰ কাৰণে হ'ব, কি হ'ব। ত' ভিডিঅ'টো চাই থাকক এণ্ডলৈকে। আৰু একচুৱেলি এতিয়া বিয়া এখনলৈ যাম। বিয়াখন মানে কেনেকুৱা টাইপৰ, 150 বিয়া একেলগতে 150 বিয়া। ত' ভিডিঅ'টো এণ্ডলৈকে চাই থাকিলে গম পাব। ত' সেইকাৰণে এতিয়া মই পটাপট এনেকৈ যাব নোৱাৰি বিয়ালৈ। ত' পটাপট গৈ কিনি এনেই কাপোৰটো চেঞ্জ কৰি ল'ব লাগিব। এইকেইটা বেয়া চিৰিয়াছ আছে বাৰু, মোক মানে ভিডিঅ' বনাবলৈ দিয়া নাই, এনেকুৱা উৎপাত কৰিছে আৰু খেদি আহে মানে ৰাজাকেইটাই যিটো খেদে ডিঙি চিঙি জোঙা কৰি। তো সেইকাৰণে এতিয়া পটাপট ৰেডি হ'লোঁ। ৰেডি হৈ কিনি লগ পাইছোঁ। ফাৰ্ষ্টতে ইণ্ট্ৰটো দি লওঁ। চ' হোৱাটছআপ গাইজ এণ্ড গুড মৰ্ণিং। চ' হাই হেল্ল' বন্ধুসকল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো ব'লক এতিয়া পটাপট ৰেডি হৈ লওঁ। ৰেডি হৈ কিনি লগ পাই আছোঁ। ত' লেটছ গো গাইজ, আই এম ৰেডি। তো এতিয়া ব'লক ভিডিঅ'টো এণ্ডলৈকে চাই থাকক, সকলোখিনি দেখাই যাম কি হয় কি নহয়। তো এতিয়া পটাপট গৈ তাত লগ পাই আছোঁ। স্কুটিখন ইয়াতে ধুনীয়াকৈ পাৰ্ক কৰি দিলোঁ। আৰু এইফালে আছে অনুক্লেশ ভাই। বিয়া ক'ত আহিছা? এই বিয়া খাবলৈ আহিছোঁ। বিয়া মানে কেনেকুৱা বিয়া, একদম ধামাকা বিয়া। মই লাইভত দেখা নাই ভাই, 150খন নে কিমানখন বিয়া পাতিছে বোলে। তুমি পাতিবা নেকি বিয়া? মই বিয়া নাপাতো, ইয়াতে ভাই। আকৌ বোলে তুমি পলোৱাই আনিলা বোলে। এই ভালকে কোৱা বিয়া মানে এইখন 150খন একেলগে পাতিছে। আমাৰ মানে মহাবীৰ এইখন হেৰি কৰিছে, মানে গোটেইখিনি মানে পাতিছে আৰু মানুহ আছে তেনেকে। তুমি কেনেকৈ খবৰটো পালা? খবৰটো মানে মোক ফোন কৰিছিলে। গাইজ খবৰটো ফোন কৰা নাই, ই মানে এনেকৈ নমতা বিয়া খাই ফুৰা মানুহ হয়। নমতা বিয়া নাখাওঁ, নমতা বিয়া খাই পেলাই পেট চেট গেলি যায় আৰু খাব লাগিব, কাৰণ আজি নমতা বিয়া নহয়, মাতিছে। নমতা বিয়া গাইজ, নমতা বিয়া নহয়, মাতিছে। মাতি পেলাই সেইকেইটা খামগৈ, গৈ পেলাই কেনেকুৱা হৈছে বিয়াখন চামগে দুইটা দেখাম আপোনালোকক। বলক। এই বঢ়িয়া। মানে এইখিনি এনেকৈ পলাই আহি মেলি ইয়াতে একেলগতে গোটেইখিনি বিয়া পাতিছে কম খৰচত। তো আপোনালোকে যদি ভাবে কম খৰচত ইয়াত আহি যাব, বোকাখাট নাট্য মন্দিৰ। এই হ'ব, ইমান ছোৱালীয়ে নাচায়, ইমান মেকআপ কৰিব নালাগে, গম পাইছা নাই? গাইজ ইয়াতে বিয়া দেখাম আৰু লগতে কি ছোৱালী চাম। তুমি চাবা নেকি? এই মই নাচাম, মোৰ আছে। এই মোৰ নাই এতিয়া চাম আৰু ভাল পাওঁ, ইয়াতে বিয়াখন পাতিয়ে দিম তাইক। দেখা পাইছে গাইজ। আৰু গাইজ সেইটো হৈছে 2 নম্বৰ কোটা। 1 নম্বৰ কোটাটো অলৰেডি হৈ গ'ল। মানে এটা একদম ডাঙৰ ঘটনা হৈ গ'ল। কেছটো আপোনালোকক কৰিছোঁ। অনুক্লেশ কৰিছোঁ নেকি? গাইজ এইডোখৰতে অনুক্লেশৰ এক্সক দেখা পালোঁ মানে। তো ল'ৰাৰ এতিয়া পূৰা দুখ গাইজ, দুখ। তো ভিডিঅ' চিডিঅ' নবনাই বোলে গাইজ। মনটো বেয়া লাগিলে দেখি গ'লো। সেইকাৰণে কওঁ বেছি চেনি খাব নালাগে, হয়নে নহয় গাইজ? অলপমান খাওঁ। अरे कहना क्या चाहते हो? ছোৱালী পলোৱাই নিব মনা কৰিছিলো না তোমাক, এতিয়া পাইছা? ছোৱালী পলোৱাই নানো, এনেকৈ বহি পেলাই বিয়া পাতিব লাগিব। আৰু পলোৱাই নিবা তুমি? মই পলোৱাই নানো, অনাই নাই কিয় আনিব লাগিব? গাইজ আজি হৈছে নেক্সট ডে এণ্ড কালি আৰু ভিডিঅ' বনাই নাথাকিলোঁ। আৰু যিহেতু ইমান বেছি বিয়াৰ একো নাজানো তেনেকৈ কি হয় কি নহয়, চ' সেইকাৰণে বেছিকৈ নবনালোঁ। তাতে ধুনীয়াকৈ খানা চানা খাই কৰি আহি গ'লোঁ। তো এতিয়া পটাপট ফালে স্কুটিখন বহুত বেছি লেতেৰা হৈ আছে, দেখা পাইছে। যিহেতু বতৰ একদম ভাল নহয়, একেবাৰে ভাল নহয়। তো সেইকাৰণে এতিয়া ধুনীয়াকৈ স্কুটিখন ছাৰ্ভিচিং কৰাই আনো। তো এতিয়া মোবাইলটো গৈছিলে ভাই চাহাব। তো তাৰপিছত ছাৰ্ভিচিং কৰাই আনি একদম পূৰা চিকিৎসা কৰি আনি অলপমান ওলাই যাম আৰু ধুনীয়া এটা প্লেছত যাম। তো গাইজ আহি পালোঁ ছাৰ্ভিচিং চেণ্টাৰ। আৰু এইফালে গাড়ী ধুৱাই আছে ধুনীয়াকৈ। অলপ দেৰি ৰ'ব কৈছে, তো ধুনীয়াকৈ ৰৈ লওঁ অলপ দেৰি ইয়াতে। আৰু যিহেতু গৰমো বহুত বেছি, তো সেইকাৰণে ইয়াত অলপমান ৰেষ্ট লওঁ। ধুনীয়াকৈ একদম ফ্ৰেছ হাৱা মাৰি আছে। মোৰ স্কুটি ধোৱা টাইম আহি গ'ল। এইফালে একদম ধুনীয়াকৈ দাদাই ধুই আছে। কিবা স্প্ৰে এটা পাই যে, স্প্ৰেটো নাই নেকি? এইটো কি বুলি কয়? স্প্ৰে এটা যে পায়, ফেনৰ টাইপৰ মাৰে যে, ফেনৰ টাইপৰ স্প্ৰে এটা মাৰে যে, কি বুলি কয় এইটো? সেইটো ইয়াত নাই অহা মানে এতিয়ালৈকে। লাহে লাহে আহিব চাগে নে? পুৰা একদম চিকচিকীয়া কৰি দিবা দেই গাইজ। গাইজ এফালে চাওক, বতৰটো চাওক। স্কুটিখন ইমান ধুনীয়াকৈ ধুৱাইছিলোঁ, এতিয়া যদি আকৌ বতৰডাল বেয়া কৰে, স্কুটি ধোৱা নোধোৱা একে অৱস্থাই হ'ব। আৰু গাইজ দুখৰ বিষয় যে এয়াই চব কৈছিলোঁ অলপ আগত বৰষুণৰ কথা।
তো একেবাৰে বৰষুণ আহি গ'ল এতিয়া আৰু মোৰ স্কুটি ধোৱা নোধোৱা একে অৱস্থাই হ'ল তথাপিতো ধুই আছে তেনেকৈ লৈ যাম আৰু আজি এফালে স্কুটিখন ধুনীয়াকৈ ধুই ল'লোঁ আৰু অৱস্থাটো এফালে চাওক বৰষুণে কি কৰিলে লাষ্টত ইমান ধুনীয়াকৈ স্কুটিখন ধুই কৰি এই অৱস্থাটো কি হ'ল বৰবাদ গাইছ এফালে দাদা আছে দাদাৰ নামটো কৈ দিয়া দীপ তো এফালে দীপদা এইটো ক'ত আছে ছাৰ্ভিচিং চেণ্টাৰটো লগ কৰি দিয়া নাহাজান তিনিআলিতে আছে দীপদাক লগ কৰিব তো ধুনীয়াকৈ আহি মেলি ইয়াতে আপোনালোকে যদি ধুওঁ বুলি কয় ইয়াত ধুনীয়াকৈ একদম ধুনীয়াকৈ ধুই দিব তো আহি মেলি আপোনালোকে ধুব পাৰিব খালি এনেকুৱা বতৰত নাহিব মোৰ অৱস্থাটো নিচিনা হ'ব নহ'বা নে কি বেয়া হাঁহি থাকিল আৰু গাইছ স্কুটিখন ধোৱা হৈ গ'ল এফালে একদম পূৰা চিকচিকীয়া হৈ গ'ল অ'হ তো গাইছ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব আৰু এফালে বৰষুণ এৰাই নাই এতিয়া আকৌ বাঢ়িছে বৰষুণ তো ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোত যদি নতুন কি কৰিব লাগে কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিব আৰু কাষতে থকা বেল নটিফিকেশ্যনটো অল কৰি দিব যাতে মোৰ আহি থকা ভিডিঅ'বোৰৰ নটিফিকেশ্যন অতি সোনকালে পাই থাকে তো লগ পাই আছোঁ তাৰ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই গাইজ তো বাই গাইজ কাপোৰটো চেঞ্জ কৰি ল'ব লাগিব নে কি গাইছ অঁ অঁ অ'কে